দেখছো মই মালিক হৈছো টিকিৰৰ মই জোৱাৰী হ'লো বাপ জোৱাৰী হ'ম মই টিকলে আপুনি নাপাওঁ টকা পইচা নহয় আপুনি হ'লে কি হ'ব অলপ বাগান দিয়া ভাল লাগছে মালিক কি কৰিছা মোবাইল চাই আছো মই বিহু চিহু আহিল কিবা কৰিব লাগিছিল নহয় বেপাৰ চেপাৰ বেপাৰ কৰিবি মই ছাগলৰ বেপাৰ কৰিলোঁ ডুব গেলোঁ গৰু বেপাৰো কৰিলোঁ ডুব গেলোঁ গাড়ী ওচৰ কৰিলোঁ মধু বেচিলোঁ চবেই ডুব গেলোঁ এতিয়া কি কৰিম তাকে ভাবিছোঁ মোকো পইচা লাগে বিহু আহি আছে চত্তৰ গিয়া নৰা আৰু কিয় কৰিব নোৱাৰা আপো যি মাৰে ৰাইজে যি আছে পাৰি না যি আছে পাৰি অলপ চলপ ভাবলি পইচা লাগব পইচা টকা বিজনেছ হ'ব লাগব দাদা এই তীৰ এখন জুই আছে তীৰ বুলি তিৰ তীৰ কি বস্তু এইটো এই শৰ্মা যে কলত কৰ মাৰে আপো সেইটো কেনে খেলা ইউটিউবত দি থাকে যে চাব নোৱাৰা কি খেলা এই সপান দেখিলি যে নম্বৰ কাটে সোপাৰো যি নম্বৰ দেখা পায় সেইটো খেলা কৈছে সেইটো। বস্তি পইচা লাগব নহয় বহুতখিনি আৰু বেছিকে কাটিলি তিৰি বেচা যায় তিৰি চিৰি বেচা যায় তিৰি ভাবি ঘূৰি এখন বেপাৰ কৰিলি খেলা খেলব লাগিব ক'ত খেলবি মালিক হ'ব লাগিব তিৰি পাম মই মালিক যে দুটাই খেলবি তই দুটাই পাৰ্টনাৰশ্বিপত থাকিম আৰু দুটাই 50-50% হ'ব তই 50 লাখ দিম মই 1 লাখ টকা দিম বঢ়িয়া হ'ব। বিহু দিলে পইচা কামাব লাগিব কালি পা ক'ত ষ্টাৰ্ট হ'ব হ'ব মোৰ কোনো কথা নাই কাগজ কলম ৰেডি কৰি থবি মই পইচাহে লাগিব আগে হ'ব যা মই কাষ্টমাৰ মাতিম যা হ'ব হ'ব মোৰ কথা নাই মই মোবাইল চোবাইল বেছি দিম পইচাহে লাগে চব বেচা যাব 50,000 টকা নে 50 টকা কি 50 টকা মালিক যি হ'ব ইচ্ছা কেই টকা লাগিব 50,000 50,000 মই 1 টকা 2 টকা উলিয়াই বেচলো 50,000 কৈ তই 100 টকা 50 টকা দি তই তিৰু সেই বুকে বাচ্ছ তই কেন হ'ব পাগলা আছে আপো ইনাম পইচা লাগব 50,000 মোৰ ইনাম পইচা ক'ত পাম মই চুৰ কৰিব লাগব বাইক এখন চুৰ কৰি বেচবা লাগব আগে চুৰ কৰিবই লাগব মুঠৰ পেৰত নকৰিলে মালিক হ'ব নোৱাৰো প্ৰথমতে চুৰ কৰি চাও উলিয়াব নোৱাৰিলি এটা মেনেজ কৰিম দে মাৰে 3-4 দিন টিপনি নাই মাৰো বিষত মোৰে কৈছে এটা মেইন কথা চুৰ কৰি হ'লেও খেলব লাগব আৰু প্ৰথম খেলা পাতো উন্নে কৰি হইনো আমি সেই প্ৰথম খেলা পেমেন্ট আমি নিজে লম বাকি আমি একে মিলি যাব মাৰো মানুহ মাৰি হ'লেও পইচা কামাব লাগিব খাবাই লাগব খাবা লাগব বিহু হ'ব আমি মাথা মাৰছো খুলিম যায় দেখছো কোপান দেখছো এই নম্বর কাটিম কি দেখছিল রে পারি গেল এই হালকে নম্বরটো মনত লাগছে হালকে চাব লাগব অলপ ভালকে বুঝতে লাগব এইবার দেখছো এইবার কিছু এই গেল গেলই যা সেই এইবার পাবো এইবার নম্বর মিলছি এইবার কাটমি এইবার নম্বর এবার মিলছি ইমান দেৰি হ'ল মানুহ চানুহ আহে না দেখো আইবুৰা আৰু হাজিৰা হাজিৰা কথা চিন্তা কৰিছে না মোৰ হাজিৰা দিব লাগব মই আনাই থাকিম মই পাবি ৰ অলপ মানুহজনে মালদাৰ মানুহ আহিব লাগে এই বৰৰ পৰা আছো একবাৰ চিকন বাপ্পা ভাই কি বৰছি ইগলা এই গাছৰ পাত দে হৈ লাগি যায় মোৰ কিবা হ'ব বুলি টকা হ'লে কিনি খাব দাদা অ মই আপোনালোকৰ কথা আছিল এই মই পঢ়িলো মই কাষ্টমাৰ আছে এই দাদা চিয়াৰত বহ কি কাম আছিল তন্দবলৈ নম্বৰ দে দিয়ক মই কোনো গম পাইছা নাই কুনি তই মানুহ নম্বৰ কাটবি নম্বৰ এই ছোৱালী নম্বৰ কাটবো ডাঙৰ সপোন দেখছো ডাঙৰ সপোন বাপ্পু ইনাম ডাঙৰ নম্বৰো ডাঙৰকে আমাৰ দুইশ নম্বৰ নাই যি পইচা নিম বুলি আছে কি পইচা নিম বুলি আছে তই বিহু আহি আছে দেখছা না বিহু আহি আছে দে নম্বৰ পইচা পাতি নহয় নম্বৰ দিম দে পাঁচশ দিম নে তোৰ নম্বৰ মই চাব লাগিব চাৰিটাতে বিন্ধি আছে কটি না গাড়ীও আছে আপোনাৰ গাড়ীখন মই এই আজি নাপাওঁ কালি তাত গাড়ীখন থৈ কিনে মই সেনেকৈ নম্বৰ কাটিব লাগিব বিজনেছ কৰিবি উপায় নাই আৰু মোৰো মাল আছে কিনি ৰাখিম পইচা মই চাওঁ ৰ মানে বন্ধনত গোটৰো পইচা দিবা আছো তিৰি গৈছি গোটৰ পইচা মই দিছোঁ ছোৱালী ত্ৰিপুৰা এই পঢ়িলে ভাল পইচা বহুত আছে পইচা বহুত নহয় এই 200 টকাৰ নম্বৰ দিতই এতিয়া মই কাটাই পইচাটো নেও এই ছোৱালী হাল্লা নকৰে কাষ্টমাৰ ইমান যে পইচা লাৰা নাই লাৰবি ৰ দি আছো এই 900 টকা বন্ধন গোটত দিবা লাগিব এই 200 টকা এটা কাটি থৈ যাওঁ 1 টকা নহয় বেছিকে কাট এই নৰিম মই গেলা খাবাই পইচা না ৰাতি গেলি কি কৰো তাকে ভাবিছো পইচাটো হয় 200 টকা কাটি নম্বৰটো কৰি দিতা
কি নম্বৰ দিম? মই ডাঙৰ সপোন ডাঙৰ নম্বৰে কাটিম। কওক। মোক ডাঙৰ নম্বৰ দি 100টো দিছোঁ। 100 1 2 0 তোৰ মালিক নে কি চা? কাক মাৰা হে মালিক মানে মালিক 100 নম্বৰ থাকে নেকি তিৰৰ? তই কি শিকছে তই তিৰৰ মালিক হয়নে? হয় দাদা হয় কঞ্জিলি মালিক হয়। তিৰৰ মালিক 01 আৰু ডাবল জিৰ' বেলেগকে দিছো কে হেংকে দিছো। মই এটাই কৈছো তেতিয়া লেখি দাদা নতুন মালিক হৈছো অলপ নতুনকে হৈছে। বিজনেছটো আঠে সিফাৰ হ'ব পাৰে পইচা পাও না কাটিম পাবি দাদা আমাৰ মোবাইল চা কিনাম আছে মোবাইল হ'লে বেছি দিম তাতো দি দিম লাগে বাকি নম্বৰ পাস লাগা ক'ত পাম পাবি দাদা সময় নাই 2 মিনিট আছে কল আৰু সময় নাই কাটতে পারবি দাদা একো প্রবলেম নাই আমার রিকোয়েস্ট সিয়া লাইবে আর সিয়া মই নম্বৰ কেইটা লিখি দাও দি মোক আমার লাইসেন্স আছে মই লিখি দাও সই মাত দিবি তাই দিন বলি আছে আর কইছে কেতিয়া আমার বিজনেস কি হবে তো জানা ভালো ভালো পয়সা দিয়া নাই জানা মই 3টা নম্বৰ দিছো আমি এটা ফোন কৰ বাকি তোমাক 2টা নম্বৰ দিবে দিছিল 1 মিনিট আছে দাদা তাড়াতাড়ি কর আর কাবিলে কাস্টমার আইব হেল্ল' হয় কেডা আপোনাৰ নম্বৰ কেইটা অক্স কি আছিল এইটো ভাইটিটো কি নম্বৰ দাদা দেরি হইছে তাড়াতাড়ি 8253 সেই কি কথা কথাগিলা বুজিছিছো নাপায় দাদা দেরি হইছে তাড়াতাড়ি কর 8253 দিয়ে এইটো ভাইটি কৈ আছে কি মই লিখি দিও তই ভুল কৰা লেখাত আসলে একই নাজ না তো অ্যাসিস্ট্যান্ট কে রাখছু মই যদি পয়সা আছে দিলি হয় পঢ়িব পাৰিলো হয় না মই এটা সই মাত দিছো এটা তো ফোন কোন দূর আছিবা কাগজ খান দি মোক এটো কি কৰিম মই এই চলি মোবাইল লৈ যা দাদা মই গধূলি ক'ত লগাল পাম আপোনালোকক পাবি ইয়াতে মোৰ নম্বৰ লাগবই হা টেনচন ল'ব নালাগে মোৰ নম্বৰ লাগবই গতে শিলগুটিটো পাব মই এটা নম্বৰ পাবি পয়সা লাগে পয়সা পাবি গাড়ি লাগে গাড়ি পাবি এটা নম্বৰ মোৰ 50 টকা বসছি হা দাদা সব সাবার আছে আমিনা পাম না পাবি দাদা ভালে যাবি দাদা কালি আর আই দিয়া দাদা মই কালি আহিম মানে মোক ইতি বৰ্তমান পইচা না গাড়ীখন বেছি পেলাব যে আজি নাপাও দাদা হ'ব যাছে নাপালে কিবা মই কৰিম দুখ দা পইচা নাপাম আকৌ দেছো চাও নাগালটো পাম ন পাবি আমি তো বুকি নয় এন্ত নামাৰ এটা নম্বৰ নম্বরে মামাৰেই আমি 500 টাকা খাসু বলে ভাব অ এখন লাগে লম এনেকা আর কাস্টমার ভালো আছে এই দেৰি হৈছে ভাত খাব যাও খাওয়া যাবি এ যাওয়া লাগছিল না কি হোটেলত খাবি না ঘৰত খাবি ঘৰত যাও গালি পঙে তোক তিনি টকাই মাৰে মোক নামাৰে জুই জানা তো কি মাৰে যো মোবাইল তাইলে ভালো ছিল আর টাকাই তো 200 টাকা ইনকাম করলো 200 টকা তাক 200 টকা গোটা যে লাগি যায় আমি লুটতে লাগবো মৰা রাতে গাড়ি চুরি করবে লাগবো আর কিবা এটা করবে লাগবো ফোন আসি গাঁৱতো তখন লৰে যায় হেল্ল' হেল্ল' দাদা তিৰু মালিক নহয় হয় মই ৰাতি ডাঙৰ এটা হাতী দেখিছিলো কি দেখছিলি মস্ত ডাঙৰ হাতী কাজিৰঙা নহয় কব নাছি পাগল শুন মস্ত ডাঙৰ হাতী হয়। আমাৰ লেট্ৰিনটোৰ মুয়াকে চাই আছে হাতীটো সোপানতে দেখিছো কি মাৰবনো বস্তু কৰিব যাম কি মাৰবনো নম্বৰটো কি হ'ব হাতীটো আমাৰ লেট্ৰিনটোৰ পিনে চাই আছে সোপানতে হাতির খুঁড়ে নাই ন মারব পারে ন মাৰব নেকি দে মোক 50 টকাত দি থৈ দি মই গুগল পে কৰি দিছো পইচা 09 ডাঙৰ হাতী কিন্তু ডাঙৰ হাতী ফার্স্টে সেকেন্ডে দিবি দুটাতে দিবি 25 মারতে 20 মাত্ৰিছো 20 হব গুগল পে দি দিবি নম্বর তো মই দি আছো ডাঙৰ হাতী কিন্তু লেট্ৰিনটোৰ ফালে চাই আছে হব যতই না সাককে আমি নম্বর দি দিছো দে দিবি দে দাদা পাবি নেদলি পইচা নাপালি লাঠি মাৰ দিম তোক কিন্তু হব পাবি বাপ আমার ৰাখো দে বা পেমেন্ট তো এই পাও না রাখো আসি দে 50 টাকা ইনকাম করলি আর আমি আরে হল আরে খল কেনা কাস্টমার আই দেখো না লেট্রিন হাতি বলছি পায়খানা হাতি বলছি মই কাজিৰঙাৰ কথা কওঁ বুলি ভাবিছিলো কাজিৰঙা হলে ভাল লাগিলে শুনি হলে বাদ দিয়ে তোর পেমেন্ট কম করে দিবা লাগবে তাই নাজ না হয়েছে কে সেইবোৰ পালে হাত দেখি জানা মোৰ তেতিয়া হাত দিয়ে গে না হয়েছে ইউটিউবে বসে নে দেয় সাবস্ক্রাইবার এই না কত পয়সা পাম এগুলা ধান্দা করব লাগা হয়েছে উপায় নাই হবা লাগবে একদিন মানুহ উপায় নাই গরু হলে হবা লাগবো চব ভাত দিতে খাই হজো এইবারে ভাত খাবা তোর হাতেই দেখা ভগৱান মই নম্বৰ কেইটা কাটিছো লাগি আছে কৈ যাওঁ এতিয়া মই আহি আছো নম্বৰটো চাই লাগে চাউল লাগবি দে নম্বৰটো দুটাই থাকি নেটৱৰ্কে নাই ৰখ শক্তি আহা মানে আহিবিনে নেটৱৰ্ক
নম্বৰ লাগিব লাগিব লাগছি ভাল নম্বৰত লাগছি ৰ কাজল পুতলো এতিয়া নুমুকাং কৰি মই তাড়াতাড়ি যাব লাগে আমি করতে আসছি লাগছি কিবা বা লাগছি দে কিবা লাগছি মই আহি আছো আপোনাৰ তাত কিবা এটা দি আছো মই পইচা তোলে মই ইয়ে দুনিয়ার মাল পাম আজি দুনিয়ার সব গিলাৰে বেন ফাইছি চবৰে ভাজি মই নাই এগিলাত তই যি কৰা কৰি থাক মই নাই পইচা ক'ৰ পৰা দিম তই জানা ই পেমেণ্ট পাঁচটা বেচলো 200 টকাৰ এটা ফাইছি আৰু 25 টকাৰ এটা ফাইছি নাই কিমান পইচা ভৰিব 1 টকাও নাই মোৰো নাই পইচা যি কৰা কৰ কি আৰু বুকি নহয় এনাই হৈছিলো আমি কে মই কৈছিলি বেয়া হ'ব কিস্তি বাজাল খাব লাগিল ৰাতি আন গাড়ী চাবি সৰুবা নহয় ভুলকে পাই খাব লাগিল ৰাতি আন গাড়ী চাবি বেচিব লাগব হান চুৰ কৰি এই অমুক গাড়ী খান দিয়ে ৰাস্তাত থৈ দে ঠিক একবাৰ যি চুৰ কৰিছিলো তই মোক ফাঁচিছে ৰাস্তাত একো নহয় দে ভাগিছিল না পইচা দিলে গেলি কি হ'ল একবাৰ দিনত দে তোৰ ধৰি মই সিহঁতে চাওঁ টাকা চুৰ কৰি পেলাই মিলাব পাৰো না চাওঁ দেছো আকৌ ইয়াক দিব লাগিব তই 2000 টকা 200 টকা দি টকা ফোন আছিল এটা ফোন কৰিছো লাউড স্পীকাৰ দিবি কৰি হেল্ল' হেল্ল' দাদা এ মই যে নম্বৰ কাটি আছিলো তেনে হা আগবেলা যে মই নম্বৰ কাটি আছিলো নম্বৰটোত লাগছি হেল্ল' 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 দাদা এই নেটৱৰ্ক নাই দাদা নেটৱৰ্ক নাই গেল ফোন মাৰি আছে কি কৰিবি মই কি জানো এতিয়া এই সপ্তাহ মুখাই ভাত দি থকা গিলা মোক মাথা পইচা হৈছে না মই পলা মৰি ঘৰ চৰ এৰি পেলাই বোলো মই নহম দে 1 মাহ মান বেলেগটো নহয় আৰু তাৰ ফোন আছে আৰু এটা ফোন আছে হেল্ল' হেল্ল' দাদা মই যে কালি নম্বৰ কাটিছিলো হাতীটো দেখা বুলি কৈছিলো যে লেট্ৰিঙৰ ফালে চাই আছিল বৰ ডাঙৰ হাতী আমি কিনিব পাৰি নহয় দাদা এইগিলা ফাল্টু নকৰবি মই যাই আছো পইচা দিবি মোক গম পাবি অলপ দেৰিকে আহিবি যা ভাত চাত খাবি লাগে আহি পেলাই মাংস বনাম যা দাদা দে মই দেৰিকে যাম দে অলপ পইচাটো থৈ দিবি হা দাদা পইচা মাংস খাম দে দাদা আহিবি লাগে হ'ব দে দাদা চবে ফোন মাৰি আছে মই মৰিলো মই মৰিম খুব দেৰিকে এতিয়া বাচি যাবি মই ক'লে খালি মৰি যাম দে সেইকেইটা বাদ দি মোৰ পইচাটো দি মোৰ ইমান দিনে কাম কৰি আছো পইচা দি মোক তোকো পইচা লাগব পইচা দি বাদ দি তোৰ যি হয় বুজা মই মৰিলো মই থাক 100% মৰিলো মই কিয় বেপাৰ খুলিলো তোৰ কথা শুনি পেলাই মই বাপ পাওঁ তই মাৰিলি মোক তই মাৰিলি মোক মই মৰিলো দে আজি মই নাচো গিলা মালিক হৈ গেল এই মানে যি নহওঁ বাদ দি যাতে নহওঁ মই চবে বিচাৰি আছে এইটো আহি আছে যা এইটো মালটো পইচা দিয়া পলো আমাৰ বাজি জোৰা আপা ও ভয় লাগছে পানি মাৰে চাবে দিলে চাবে ও আহি আছে অলপ কৈ ইয়ে মা আহি পাছি ইয়ে মই মৰিলো মই যাওঁ দাদা ও কি কৈছে লুকেছে মোক দেখাবা এ না হাগি আছো মই এই হাত বেছে মিছা কথা কবা আছে মই ফোন মাৰি ফোনটো লালকা কৰিছে চাই যে ইয়া গো সেই কোনি চাব এইগিলা তাড়াতাড়ি ওলাই মোক পইচা লাগে হাগেইছা দি এ পইচা নাই মা কি পইচা নাই হাগবে দি উঠি হাগা নাই তেনে কৈ আছা পইচা নাই মোৰ কি পইচা নাই যোগ পইচা দি যোগ পইচা দিয়া ক'ৰ পৰা দিম মই পইচা নাই 200 টকাৰ নম্বৰ কাটছো 15 এইগিলা একো নাই দাদা কি একো নাই তন বুকি নাই বুকি কৰি বুকি তহঁতে কৈছে বুকি এ দি। বগা চলটো বুকি আছে বগা চলটো দুটা আসলি সিটো এসিস্টে দিছ যোগ পইচা দি মোক যোগ তই পইচা দি মোক বনি ললাক মই না দাদা বগা চলটো জানে বগা চলটো জানে বগা চলটো তই কি মই দুটা বিদ্যা না দাদা একো না দাদা ইলা বিদ্যা পইচা দি দাদা এ বগা চলটো তিনি মালিক হবা আসলি ও সাধা বললে ও মাজনী এ পইচা দিয়া বক্স দুটা বক্স পইচা
পইচা দিম মই আছো দাদা গান বন্ধ কৰ পইচা ইজানে, দিম পইচা ইজানে, দিম ইজানে। পইচা দিম মই কি ঘণ্টা লানো কি দুটা আছে মোক পইচা লাগব মই নাই গিলে ই আছে পইচা লাগব মোক নাই বন্ধ দিবা লাগব আমাৰ ঘৰত মই আহিবি নাজানো। তই কি ঘৰ লাগছি তোক কি ঘৰত যাবি এ হা তোৰ স্বভাৱ বেয়া আছে একো নহয় যা মাংস খাই একো নহয়, মাংস নাখা মোক পইচা দি জীৱন নদীৰ মই গান মাৰি আছো, পইচা দি চলি মোক পইচা দি দুটা পইচা মই গিলে একো নাজনো এটা ৰাতি মাল খাবা লৈ কেনে মোক মাটিত ধৰিলো ছয় মাৰি ব্লেকমেইল কৰি আছে এতিয়া মই নাজনো ব্লেকমেইল তই কৰি মদ খা কিবা খা মই নম্বৰ কাটছো নম্বৰ পাইছো পইচা কেইটা মোক দিলি হ'ল নদিলে নম্বৰ ক'ত ক'ত দিম মই নাই গিলে একো মই নাজনো গিলে অ হেতি কথা ভালকে কবি কি হ'ব মানে নম্বৰ পইচা দাদা কাটছো দাদা আমি দুটা শ্বিলং যাম দে দিয়া নাই শ্বিলং শ্বিলং যাম দে তই কি ৰুম ল'ম তাতে তই আপনা আছি এ তোৰ স্বভাৱটো ভাল নহয় গম পাইছো দাড়ি গিলে এনে লগাইছি আপিয়ে চাইছো তোৰ স্বভাৱ তই ভাল আছে নহয় তোক দেখাতে গম আমি পাই শ্বিলং যাম আৰু দাদা এদি হতি হাবা পইচা দিম না মোক পইচা না মাংস আবি ঘৰত দাদা কি মাংস ঘৰ আমাৰ ঘৰত মাংস পইচা দিম তোৰ ছাগাল মাৰিম দাদা সাদা খোলা আমি আগতে চোৰ আছিলো দাদা এতিয়া আমি বেপাৰ কৰা কৰিলো সাদা মই নাখাওঁ নেদাও যা তই এনে সাদা খাৱা ভাত দি মই ভালকে কৈছো তহঁতক তহঁতে কলি আৰু বেয়া হ'ব মোক পইচা কেইটা দিবি না এতিয়া পইচা নাই দাদা আমাৰ কি পইচা নহ'লে কেনে নালতি হতি মালিক হতি তহঁতৰ দাদা আমাৰ ঘৰত যাওঁ ঘৰত যাবা য'ত যাবা পইচা দিলে যাম পইচা দিবি নে ৰাতি বাইক চুৰ কৰি দাদা তোক পইচা লৈ দিম দাদা ৰাতি কথা নাজানো কালিৰ পৰা তোক ফোন কৰি আছো তাই ফোন নালগা ফোন লাগি কিনে হেল্ল' কাটি দিয়া ফোনটো হা পইচা দি মোক ৰাতি লৈ যাবি মোৰ মই যাওঁ দে মোৰ একো কাম নাই দিয়া তই ক'ত যা তই মেইন দুটা আছে মেইন মানুহ ফোন আছে ৰ অ হেল্ল' ঐ মই হাতী কাটছিলো নম্বৰ কি হ'ল দাদা পেমেণ্ট কৈ হাতী চাতিৰ ফোন আহে এইটো পইচা লাগব এইগিলা নাজনো মই এ ৰং নম্বৰ দে দাদা আমি যাওঁ দাদা এতিয়া পইচাটো দি জানো য'ত মোবাইল নিলি দেখোন মোবাইলটো কি কেই টকা পইচা মাৰিছো মোবাইল মোবাইল কেই টকা বাবা পইচা আইফোন দাদা এইটো আইফোন এইটো 30,000 টকা দি লৈছো দাদা দুটা যোগ আৰু ক'ত লৈ যা ও তো আপা নাবি আমি লৈ যা দিয়ে মা মাতা মই মই নাযাওঁ মাৰো দে তাক মাৰো দে মাৰো দে বগাক মাৰ পইচা নালগে পইচা নালগে মোক